নমস্কাৰ, মোৰ নাম ভুমনি শৰ্মা। মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ। আজি মই এটি সাধু ক'বলৈ চেষ্টা কৰিছোঁ। সাধুটিৰ নাম হ'ল ৰজা আৰু ভাটৌ চৰাই। ভুল হ'লে ক্ষমা কৰিব। বহুদিন আগৰ কথা। পুৰণি কালত আমাৰ দেশত বিক্ৰম আদিত্য নামেৰে এজন ৰজা আছিল। তেওঁ প্ৰজাৰ সুখ দুখৰ ভূ ল'বলৈ কেতিয়াবা ঘোঁৰাত উঠি ফুৰিছিল। এদিন তেওঁ এজন মানুহৰ ঘৰত এটা ভাটৌ চৰাই দেখিলে। ভাটৌ চৰাইটোৱে ৰজাক দেখি ৰবি ৰবি ধৰ ধৰ মাৰ মাৰকৈ চিঞৰি উঠিল। আকৌ আনদিনাৰ কথা। ৰজাই আকৌ এজন মানুহৰ ঘৰত এটা ভাটৌ চৰাই দেখিলে। ভাটৌ চৰাইটোৱে ৰজাক দেখি নমস্কাৰ, আহক বহক বুলি মাতিবলৈ ধৰিলে। ৰজা আচৰিত হ'ল। দুটা একেই ভাটৌ চৰাই, অথচ এটাৰ মুখত ৰবি ৰবি ধৰ ধৰ মাৰ মাৰ আৰু আনটোৰ মুখত নমস্কাৰ, আহক বহক। ৰজাই সকলো কথা ভুলৈ জানিব পাৰিলে যে ৰবি ৰবি ধৰ ধৰ মাৰ মাৰকৈ চিঞৰা ভাটৌটো এজন দুষ্ট লোকে পুহিছিল। তাৰ সূতা কথা শুনি ভাটৌ চৰাইটোৰো মাত কথা সূতা হৈ গ'ল। কিন্তু আনটো আকৌ এজন সাধু লোকে পুহিছিল। সাধুৰ ঘৰত সদায় সৎ কথা শুনি ভাটৌ চৰাইটোৰো মাত কথা শুৱলা হৈ গ'ল। আমিনো কি বুজিলো বাৰু? সৎ সংগত বাস কৰিলে মানুহ সৎ হয় আৰু অসৎ সংগত বাস কৰিলে মানুহ অসৎ হয়। কথালে মিলিলে মুচি, আমিও আহিলো গুচি।